আজি মই কবি উমানন্দ চুতীয়াৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হৈছে বিষাদৰ দিন। আকৌ সেই একেই বিষাদ আঁকি ললোঁ দুহাতত, বাঁহীটো ওঠৰ পৰা নমাই কাঁইটীয়া বাটেৰে আকৌ খোজ দিলোঁ। মই থেপিয়াই চালোঁ বিগত সময়, নদীৰ পাক চাকনৈয়া সময়, মহতিয়াই নিয়া সময়, মোক এবটল মদ আনি দিয়া আৰু এটা চিগাৰেট জ্বলাই দিয়া। মই চিন্তা কৰিব নোৱাৰাকৈ মোক পুতি পেলোৱা আৰু মোক ঘোষণা কৰি দিয়া মই মৃত। মই ৰ'দ চাব নোৱাৰোঁ, বৰষুণৰ শব্দ মই শুনিব নোখোজোঁ। অ' হয় হয়, আন্ধাৰ মোৰ প্ৰিয়, প্ৰিয় মোৰ নষ্ট জঠৰতা। হয়, এতিয়া মই মৃত। আপুনি ভবা দৰে, আপুনি বিচৰা দৰে মই এতিয়া নষ্ট। মোৰ সন্মুখৰ পৰা আঁতৰাই দে ফাগুন। বৰষুণো নালাগে, ৰ'দ নালাগে, নালাগে মোক অপ্ৰিয় থুনুকা ভালপোৱা। এৰা, আকৌ মই আঁকি লৈছোঁ বিষাদ। তুমি হীনতাত জীপাল হ'ব মোৰ বিষাদ। জীৱন নদীৰ পাৰ ভঙা ঘাট। ধন্যবাদ।